তেতিয়াহ'লে যদি নোৱাৰে তেতিয়াহ'লে মানুহৰ জীৱন লৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালা বুলি মানুহ নামৰ একোটা কলংক মাহে মাহে মোৰ পৰা হাজাৰ হাজাৰ পইচা একাউণ্টত ভৰাইছে আৰু তহঁতে কি কৰিছে কন্যাকক লৈ ফূৰ্তি কৰিছে তোমালোকে শুনা পাইছে নে নাই ধুনীয়াকে ঠিক আছে মা সোনকালে আহিবি আজিৰ দিনটো ভাল নহয় ঠিক আছে আৰু আপুনি এইটো এৰি পেটত কেইটামান ভৰাই লওক মই এইটো এৰিবই নোৱাৰো এইটো এৰক আৰু ভাত কেইটামান ভৰাই লওক ভাত খাম বোলে যোৱা মোৰ গ্লাছ এখন দি যাবা মই খাম নালাগে যোৱা তোমালোকে ঘৰতে থাকা মই যেতিয়াই ঘৰত আহোঁ ইহঁতে মাথা নষ্ট কৰি দিয়ে মাথাই নষ্ট কৰি দিয়ে মোক মই ইয়াতে পঢ়ি বটলেৰে খাম দীপালি ক'ত গ'লা দেউতা সিং ইয়াতে বহি কোৱাৰ্টাৰটো হাতলৈ বহিয়ে আছে পানী নালাগে দিয়া ভাতেই মাৰি দিয়া তোমালোকৰ কাৰণে অলপ দুটা শাৰী আনিছো আৰু অলপ মেকআপৰ বস্তু আনিছো বাৰু দেউতাৰ কাৰণে দুটা কোৱাৰ্টাৰ আছে দি যা আমাৰ মাটি সম্পত্তি আমাৰ নামত কৰি ল'ব পাৰিম দেউতাইতো এনেও বিদেশতেই থাকে নহয়নে মহেন্দ্ৰ হয় বাৰু দাদা এতিয়া বহু সময় হ'ল বজাৰৰ পৰা আহিছো বলত কিবা এটা খাই আহো বল আমি বিৰতি মাজতে নদাহী হোৱাৰ আৰৰ ৰহস্য দেখাইছো যদি সঁচা কথা কোনেনো কি তাল ভালিবা মোৰ নিচিনা হাজাৰ মানুহ এই নিচাত ডুবি আছে ময়ো মাল খাম যদি 3 পেক খাওঁ সুখত আৰু 2 পেক খাওঁ দুখত বাছ কোৱাৰ্টাৰ এটা খতম মোৰ নিচিনা মদাহীৰ নিচিনা সকলোবোৰ গছনিৰ নহয় সেই সপোনত নাৰী সৰস্বতী আৰাধনাত পাৰ হয় দুবাৰ ৰাতি বাট it is not a enjoyment party it is the winner between it is the war between winner and failure our mod is like our alcoholism my mom বিশ্বাস কৰক মই এই মাহত 15 বাৰ মদ এৰিলো 16 বাৰ ইমান নিষ্ঠুৰ নহয় মধু বন্ধুৰ কাণ বচাবলৈ পুনৰ মদাহী হৈ গলো ক'ত তুমি জলদি আহচোন জলদি আহ দুটামান দৰৱ বেগত ভৰাই লৈ আহাচোন এই মা আজিকালি আমাৰ নিচিনা অজাকে বিশ্বাস কৰে ন ঠিক আছে দেউতা যাওক আপুনি আপোনাৰ কামত কিন্তু এটা কথা মনত ৰাখিব সত্য সদায় জয় সত্য কেতিয়াও লুকাই নাযায় এদিন হ'লেও আপুনি আপোনাৰ এই ভুলৰ পৰিণাম ভুগিবলৈ বাধ্য হ'ব আহিছে কিন্তু বাবাকক জ্ঞান দিবলৈ যোৱা নিজৰ কাম কৰা মই আহি আছো কি
বুঢ়া কি হ'ল দেউতাচোন অৱস্থা বেয়া দাদাই যাতে এইবিলাক কথা গম নাপায় দেউতাক যি মেডিকেলত লৈ যাওঁ হ'ল বল এতিয়া ঘৰত আপোনাৰ খুৰা ভাল পালে জানো আহিলো উজাক লৈ আহিছো দাড়ি বিলাক দিব ঠিক হৈ যাও মই যাওঁতে এই মুছাৰবৰ গাৰ্লফ্ৰেণ্ড আহিলি টাইম কাজিয়া লাগি থাকে তাতে যাব লাগে মই যাওঁতে তই এতিয়া ই কৰিছে কা ঠিক হৈ যাব আপোনাৰ বুঢ়াৰ অৱস্থা সংকাৰজনক হ'ব কিয় ভাল নহ'ব মই 1 মিনিটত ভাল কৰি দিম যোৱা 7 দিনৰ পৰা ঘৰুৱা চিকিৎসা কৰি আছে দাদা মই ৰাখিছো এতিয়া দাদা মোৰ দেউতা ভাল হৈ যাব মই এটা ধাৰা দি কিনে ভাল কৰিছো কি হ'ল বুঢ়া কি হ'ল বুঢ়া মৰিলে নেকি বুঢ়া মৰিলে মোৰ সপোন পূৰণ হ'ল এতিয়া মই মাটি সম্পত্তি আমাৰ নামত কৰি ল'ব পাৰিম ইমান চিঞৰ বাখৰ কিয় মা মা কি আছে দেউতা মানুহ নামৰ একো একোটা কলংক মানুহ নামৰ একো একোটা হিংস্ৰ জন্তু তথাপি ভালে আছে প্ৰবঞ্চক বিশ্বাসঘাতক তহঁতে মাহে মোৰ পৰা হাজাৰ পইচা একাউণ্টত ভৰাইছ আৰু তহঁতে কি কৰিছে কন্যাকক লৈ ফূৰ্তি কৰিছে যা মৰিছে দেউতা মৰিছে যা সম্পত্তি ভাগ কৰ যা মই তেনেও নাথাকো ঘৰত কৈছিলি কেতিয়াবা কৈছিলি যে দেউতাৰ লিভাৰ কেঞ্চাৰ ধৰা পৰিছে কৈছিলি কেতিয়াবা পোৱা নাই না এই গুটকা জাতীয় দ্ৰব্য খোৱাৰ বাবে আমাৰ শৰীৰত কেঞ্চাৰ হোৱাৰ পৰিণতি কাৰণ আৰু তই এইবিলাক কিবা আছা
আৰু বহুত কাৰণ আছে ভণ্টি জানা মদ ভাং বিড়ি চিগাৰেট পানী আনকি আমাৰ খোৱা বস্তুৰ পৰাও আমাৰ শৰীৰত এই কেঞ্চাৰ দৰে মাৰাত্মক ৰোগবিলাক হ'ব পাৰে বুজিলা এই মদ এই ধপাত বিড়ি চিগাৰেটৰ পেকেটত চোন লিখাই থাকে স্মকিং কজেছ কেঞ্চাৰ তেতিয়াহ'লে নিজৰ পকেটত পইচা খৰচ কৰি সেইবিলাক বৰ বিষ পান কৰি আছো তেতিয়াহ'লে নিজৰ আয়ুসটো আমি নিজে কমাই আছো তেতিয়াহ'লে কেনেকৈ ক'ব পাৰোঁ যে আমি সৰ্বশ্ৰেষ্ঠ মানুহ কেনেকৈ ক'ব পাৰোঁ যে আমি সৰ্বশ্ৰেষ্ঠ দাদা মোকো ক্ষমা কৰি দিয়ক দাদা মোৰো ক্ষমা কৰি দিয়ক একমাত্ৰ আজি আমাৰ ভুলৰ কাৰণেই আজি আমাৰ দেউতা আমাৰ মাজত নাই যদি আমি আমাৰ দেউতাৰ হয়তো চিকিৎসা কৰিলোঁ হয় হয়তো আমাৰ দেউতা আজি আমাৰ মাজত থাকিল হয় আৰু মই প্ৰতিজ্ঞা কৰিছোঁ দাদা আৰু মই মাদক দ্ৰব্য সেৱন নকৰোঁ দাদা আমাক ক্ষমা কৰি দিয়ক দে দে তহঁত নিজৰ ভুলটো নিজে স্বীকাৰ কৰিছ ভাল কথা আশাক জানে আশাক চুইছে আৰু তহঁতে তেনে ক্ষেত্ৰত তহঁতে উজাৰ নিচিনা সাধাৰণ মানুহবিলাককে অন্ধবিশ্বাস কৰি বিশ্বাস কৰি আছ আৰু আপুনি ইফালে আহক আৰু বাৰু আপুনি বাৰু কওকচোন যে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগবিলাককে আপুনি ঝাৰি ফুকি ভাল কৰি দিব পাৰে তেতিয়াহ'লে যদি নোৱাৰে তেতিয়াহ'লে মানুহৰ জীৱনলৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালে আপুনি মোৰ নিচিনা আমাৰ দেউতাক কিয় আপুনি এনেকৈ ঝাৰা ফুকাৰ নামত অন্ধবিশ্বাস লৈ আনিছে ঘৰৰ চৌহদত আৰু আপুনি যে তামোল চুবাই আছে তামোলৰ পৰাও কিন্তু এই ভয়ংকৰ কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগবিলাক হ'ব পাৰে বুজি পাইছে আপুনি মই আজিৰ পৰা প্ৰতিজ্ঞা কৰিলোঁ মই তামোল পাণ নাখাওঁ অ মা কি হ'ল কি ক'লে মা শুনিলে নহয় ৰাইজ গতিকে আহক ৰাইজ আমি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা নিজকে বচাই এক সুস্থ সবল সমাজ গঢ়ি তোলো ধন্যবাদ